হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ মেকাৰণি ৰেচিপি লৈ আহিছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু আপোনালোকে যদি ৰেচিপিটো চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। আজি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোক প্ৰয়োজনীয় বস্তুখিনি মই আপোনালোকক জনাই দিছোঁ কি লৈছোঁ। মই এটা পাস্তা পেকেট লৈছোঁ, এটা বিলাহী লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, এটা জলকীয়া কাটি লৈছোঁ সৰু সৰুকৈ, দুফুটামান নহৰু কাটি লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ আৰু অলপ কেঁচা মটৰ লৈছোঁ। লগতে মই অলপমান চিকেনো লৈ লৈছোঁ। এতিয়া মই চিকেনখিনিত ফাৰ্ষ্টে অলপ নিমখ দিম, তাৰপিছত অলপ হালধি দিছোঁ, অলপ জিৰা গুড়ি দিছোঁ, অলপ জলকীয়া গুড়ি দিছোঁ আৰু লাষ্টত অলপমান দৈ দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব আপোনালোকে। মই ভালকৈ মিক্স কৰি পেলাই এয়া মিক্স কৰি লৈছোঁ ভালকৈ। মিক্স কৰি পেলাই মই 10 মিনিটৰ কাৰণে সেইখিনি ঢাকি থ'ম। এতিয়া মই অলপ পানী গৰম কৰি ল'ম, তাতে অলপ নিমখ দিম, অলপমান তেল দিছোঁ তাতে, আৰু এতিয়া মই পাস্তাখিনি তাতে বইল কৰি ল'ম। এয়া মোৰ পাস্তা বইল কৰা হৈ গৈছে। এতিয়া পেনখনত অলপমান তেল দি ল'ম, তাতে মই চিকেনখিনি ফ্ৰাই কৰিম। এতিয়া চিকেনখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ মই। অলপ টাইমৰ কাৰণে মই চিকেনখিনিত ঢাকন দি দিছোঁ। এতিয়া মই চিকেনখিনিত অলপ পিঁয়াজ দিম, লাষ্টত মই অলপ পিঁয়াজ দি দিছোঁ চিকেনখিনিত। এয়া মোৰ চিকেনখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই সেই পেনখনতে অলপ তেল দিছোঁ আৰু অলপ পিঁয়াজ কাটি দিছোঁ। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি পেলাই মই তাতে অলপ নিমখ দিম, তাতে দুফুটামান নহৰু কাটি লৈছোঁ সৰু সৰুকৈ, তাতে দি দিছোঁ আৰু তাতে জলকীয়া দুটাও কাটি দি দিছোঁ। এতিয়া মই বিলাহীখিনি তাতে দি পেলাই অলপ তাতে বস্তুখিনি ফ্ৰাই কৰি ল'ম। বিলাহীখিনি গলি নোযোৱালৈকে ভালকৈ ফ্ৰাই কৰি থাকিব। এই বিলাহীখিনি গলি গৈছে, তাতে মই এতিয়া পাস্তাৰ মছলা পেকেটটো দি দিছোঁ। ভালকৈ গোটেইখিনি আকৌ মিক্স কৰি পেলাই ফ্ৰাই কৰি ল'ব। তাতে মই এতিয়া চিকেনখিনি দি দিছোঁ। চিকেনখিনি তাতে দি পেলাই অলপ টাইম ফ্ৰাই কৰি ল'ম। এতিয়া মই কেঁচা মটৰখিনিও তাতে দি দিছোঁ। এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। অলপ টাইমৰ কাৰণে মই ঢাকনখন লগাই দিম। এয়া মোৰ ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে। তাতে মই এতিয়া অলপ টমেটো চচ দি দিছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি লৈ তাতে মই এতিয়া পাস্তাখিনি দি দিম। এনেকৈ অলপকৈ আপোনালোকে অলপ অলপকৈ ভালকৈ ফ্ৰাই কৰি থাকিব। মই এয়া ফ্ৰাই কৰি এটা ধুনীয়া কালাৰ উঠিব অলপ পিছতে, চাবচোন। এয়া মোৰ পাস্তা ৰেডি হৈ গৈছে। এতিয়া মই অলপ টাইমৰ কাৰণে এইখিনি ঢাকন দি থ'ম। জুইটো অলপ কমাই দিব। এয়া মোৰ মেকাৰণি ৰেডি। আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব প্লিজ। বহুত ধুনীয়া হৈছিলে ৰেচিপিটো। আৰু মোৰ যদি ৰেচিপিটো আপোনালোকে চাই ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ তেন্তে বাই বাই।